guys, welcome back to my YouTube channel. So guys, বহুত দিনৰ মূৰত এটা ব্লগ দিবলৈ ওলাইছো। তো গাইজ ব্লগটো হ'ল কি মানে আমাৰ বিদ্যালয় গড়ভিতৰ ফেঙ্গুৱা প্ৰাথমিক বিদ্যালয়ত মানে আজি বহাগী উৎসৱ পালন কৰিব। তো ফেৰভেৰি ক্লাষ্টাৰত সকলোবিলাক বিদ্যালয় মানে লগ লাগি আমাৰ বিদ্যালয়ত মানে বহাগী উৎসৱ পালন কৰিব। তো ভিডিঅ'টো শেষলৈ চাই থাকক, সকলোবিলাক গম পাব। আৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ এই বহাগী উৎসৱ উপলক্ষে যোৱাকালি মানে চিত্ৰাংকন প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতা মানে হৈছিল। আৰু কুইজ প্ৰতিযোগিতাত মই আৰু মোৰ ভাইটি অংশগ্ৰহণ কৰিছিলোঁ। মানে তাতে মানে প্ৰথম স্থান লাভ কৰিলোঁ। তো সকলোবিলাক ৰিজাল্ট কিন্তু এতিয়ালৈকে মানে চিত্ৰাংকন প্ৰতিযোগিতাৰ ৰিজাল্ট দিয়া নাই। সকলোবিলাক ৰিজাল্ট মানে পুৰস্কাৰ আজি দিব। তো চাই থাকক, গম পাব। তো গাইজ এতিয়া মানে মই মানে বিদ্যালয়ত আহি পালোঁ। মানে পুৰা একদম মানে বাজনা লগাই আছে। তো আজিৰ দিনটোত মানে অলপ খন্তেক পিছতে মানে কাৰ্যসূচীবিলাক মানে আৰম্ভ হ'ব। তো প্ৰথমতে মানে সাংস্কৃতিক শোভাযাত্ৰা হ'ব। তাৰে কিছু দৃশ্য আপোনালোকক মানে দেখুৱাম। তো মানে শুনাই পোৱা নাই, মানে বাজনা বাজিছে নে? তো চাই থাকক, ভিডিঅ'টো গম পাব। গাইজ এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে শাৰী পাতিছে আৰু শিক্ষাগুৰুসকলেও মানে শাৰী পাতিছে। তো গাইজ চাওক, এয়া আহিছে শোভাযাত্ৰা কৰি। তো গাইজ চাওক, তো গাইজ মানে মই অলপ আগে আহিছোঁ। এই গাঁৱৰ ভিতৰৰ ৰাস্তাৰে আমি শোভাযাত্ৰা কৰি গৈ আছোঁ। গাইজ এয়া আমাৰ ফেৰভেৰি ক্লাষ্টাৰৰ CRCC নেকিবুৰ জামান ছাৰে শোভাযাত্ৰাৰ নেতৃত্ব দিছে। যেহেতু গিনিজ বুক ৱৰ্ল্ডৰ নাম ইয়াৰ পিছত আমি আগবাঢ়িছোঁ। গাইজ এতিয়া আজিৰ বিহুনৃত্য জাজ কৰাৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ গিনিজ বুক ৰেকৰ্ড ৱৰ্ল্ডৰ নাম ইয়াসমিন বাইদেউ। জোৰত হাত তাবলৈ দিব। গিনিজ বুক ৰেকৰ্ডত নাম সন্নিষ্ট হৈছে বাইদেউ। গতিকে আমি সম্বৰ্ধনা যেহেতু গিনিজ বুক ৱৰ্ল্ডৰ নাম। গাইজ এয়া ছাত্ৰীসকলে বিহু নাচ আৰম্ভ হৈছে। আপোনালোকে আৰাম চাই থাকক। গাইজ এয়া নাচিছে। ধন্যবাদ। গাইজ সন্ধিয়া পিছতে মানে মুকলি সভা হ'ব। আৰু মুকলি সভাৰ অতিথিসকল মানে আমাৰ বিদ্যালয়ত আহি কেনে উপস্থিত হৈছে। বিদ্যালয়ৰ অধ্যক্ষ কাতিৰাম বড়ো ছাৰেও মানে আহি কেনে উপস্থিত হৈছে। গাইজ এইবিলাক প্ৰাইজ দিব। প্ৰাইজ ৰাজে। গাইজ এয়া মুকলি বঁটা বিতৰণি সভা আৰম্ভ হৈছে। মানে অলপ দেৰিকৈ প্ৰাইজবিলাক দিব। এয়া কাতিৰাম ছাৰেও মানে বহি আছে।
গাইজ বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো ছাৰক আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে সম্বৰ্ধনা জনাইছে। পাঁচটা বজাত 4টা বজাত আছিল মই ইয়াৰ পৰিৱেশটো চাই 1 ঘণ্টা পিছত তেখেতক ধন্যবাদ জ্ঞাপন কৰি মই পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িম। গাইজ এয়া কৰিশ্মা নাথৰ নাটক কৰিব। গাইজ এতিয়া মানে কৰিশ্মা নাথৰ নাটক কৰিব। ইয়াত উপস্থিত থকা সভাপতিৰ নিৰ্দেশ এই বিদ্যালয়খনে A+ দখল কৰিছে আৰু A+ গাৰ্ভেৰী কেন্দ্ৰৰ তৰফৰ পৰা পাইছে 94.2%। গাইজ বঁটাবিলাক দি আছে এতিয়া এইফালে যাওঁ। तो गाइस গাইজ এয়া বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো ছাৰে বঁটা বিতৰণি কৰিছে। স্মিতা হৰণীয়াই প্ৰথম স্থান চলন্ত ট্ৰফি গ্ৰহণ কৰিলে। ইয়াৰ পিছত দ্বিতীয় স্থান দখল কৰা নিম্ন শাখাত পুজিৰঘাট প্ৰাথমিক বিদ্যালয়ৰ ষ্টাফ সহকাৰে নিশা কলিতাক বঁটা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হ'ল। পুজিৰঘাট প্ৰাথমিক বিদ্যালয়ৰ নিশা কলিতাক এইবাৰ আছে কৰিশ্মা নাথৰ নাগাৰা নামৰ অংগী ভংগী প্ৰদৰ্শন। গৰ্ভিতৰ ফেঙ্গুৱা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী নামটো কৈ দিয়া আৰিফা বেগম লগতে তেওঁৰ দল। তো গাইজ কৰিশ্মা নাথৰ নাটক হ'ব। নমস্কাৰ, মোৰ নাম মিছ আৰিফা বেগম। মই ৪ৰ্থ শ্ৰেণীত পঢ়োঁ। মোৰ ৰোল নং 1। বনিয়াৰ বিয়া ঘৰত আহিলো, চব বস্তু দেখা পালো, কিন্তু এটা বস্তু দেখা নাপালে বনিয়াৰ। বিয়া ঘৰত যে বেংক পাৰ্টি জৰা মই দেখাই নাপালো। সেইকেইটা নিকিনে বনিয়াৰ। বেংক পাৰ্টি জৰা থাকান্তে আমি সকলোৱে মিলি আৰম্ভ কৰো দে বনিয়াৰ। ধৰব আৰু বৰমাহঁতো ধৰব দে বনিয়াৰ। পে 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 সেইকাৰণে ভাল হৈছে দে বনিয়াৰ। তহঁতে কইনা গা ধুৱাবি না আৰু বৰমাহঁত তহঁতেও ধুৱাবি না আৰু তহঁতেও ধুৱাবি কইনাক গা ধুৱাবা আছিল বনিয়াৰ। কইনাক গা ধোৱাৰ আগতে আমি সকলোৱে মিলি গীত জোৰো দে বনিয়াৰ। ধৰব গংগা জলেৰে
বুজি পাইছে না পুরা আইডি করে দিছি হিট করে দিছি ও বনিয়া আমি সকলে মিলি আৰু তা ইজুৰু দে দে বনিয়া ধৰব পে 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 আ এখন এটা ধর দিছো আগলা আনো দে হরি বুক 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 হরি বুক 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 গাইস কি জমি ও বনিয়া কি আবার বড় জমে সিয়া গলা বড় জমে সি আসো নিচে উঠি ভালো গাছ গাইস আপনারা কেন আইছি হ্যাঁ আসি কি আবো বিয়া নাম সাইডে কয় না মোর সাবান কি গো হরি বলা হরি বলা জয় রাম বলা কোনে গাইছে রাম বলা কোনে দিছে হ্যাঁ বলছো হইতো হন্ধা পিতৃ কুকুমর ও হরু বর পদুম কলি শ্রীমন্ত গর্বিতৰ হাইস্কুলৰ মোৰ দেখ মোৰ প্ৰণত ও মিডুল মিডুল মোৰ দেখ মোৰ প্ৰণত করব টাকা তো মোৰ দেখ মোৰ প্ৰণত মোৰ ফাৰ্ষ্টতে এই কথা কৈছিল ন প্ৰেৰণা পুথি ভৰাল এন্দে কৰি লাগছিল আমাৰ ৰুম কোনো হিন্দু কোনো খ্রিস্টান কোনো হয় মুসলমান কোনো বঙালী কোনো মারাঠী তথাপি আমি সমান লাচিত দেশৰ অসমীয়া মই আইতো কৰিছো প্ৰণাম গৈছে আজি ৰাতিপুৱাই আমি বাগানপাৰাত মই আৰু আমাৰ সন্মানীয় অধ্যক্ষ দিব আমি তাত বহাগী যোৱাকালি বহাগী উৎসৱ উপলক্ষে হোৱা কোচ প্ৰতিযোগিতাত 11খন বিদ্যালয়ৰ ভিতৰত মই আৰু মোৰ ভাইটিয়ে প্ৰথম স্থান কৰিছিলোঁ তাৰে এতিয়া বঁটা লৈ আছোঁ তো গাইজ এয়া মই পুৰস্কাৰ ল'লোঁ গাইজ আপোনাৰ
আপোনালোকে দেখা পালে আমাৰ স্কুলত দুদিনীয়া মানে বহাগী উৎসৱৰ কাৰ্যসূচীবোৰ কেনেকৈ হ'ল আৰু এই সকলোবিলাক কাৰ্যসূচী আমাৰ CRC নেকিবোৰ জামান ছাৰৰ প্ৰচেষ্টাত হৈছিল। তো তেখেতক এই ভিডিঅ'ৰ জৰিয়তে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এতিয়া মই ভিডিঅ'টো সমাপ্ত কৰিবলৈ ওলাইছোঁ। তো যদি ভিডিঅ'টো মানে চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।